কবিতাৰ শিৰোনাম ধুনীয়া মুখৰ মানুহবোৰ। কবি চন্দন কুমাৰ নেওগ। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখবোৰ আৰু ধুনীয়া কৰিবলৈ কিমান যে আগডাল তেওঁলোকৰ। নিতৌ প্ৰসাধনৰ প্ৰলেপ ঘঁহে, ঘনাই আইনা চাই আপোন ভোলা হয়। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখৰ মানুহবোৰ হেনো অহংকাৰী, নিজৰ সৌন্দৰ্যক এক সম্পদ বুলি ভুল কৰে। আপোনাক লগ পায়ো নেমাতিব পাৰে আপুনি যদি ধুনীয়া নহয়। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখখনৰ দৰে মনটো নহ'বও পাৰে। কাৰোবাৰ মুখখনৰ দৰে মনটো ধুনীয়া আৰু কাৰোবাৰ নহয়। আপুনি মই চিনিবলৈ উপায় নাথাকে। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখৰ মানুহৰ আদৰ বেছি। এখন বহল বজাৰ আছে তেওঁলোকৰ। ধুনীয়া বাবেই বহুজনে মনৰ খবৰ নেৰাখে। অনেকে জীৱন বাটত ঠগ খায়। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখৰ মানুহবোৰেও এদিন ৰং হেৰুৱাই পুৰণি বেৰৰ দৰে। সময়ে আঁচুৰি যায় গালে মুখে। আইনা চাবলৈ ভয় কৰে তেওঁলোকে। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়। ধুনীয়া মুখখন ফুল এপাহৰ দৰে এদিন ফুলি সৌন্দৰ্য বিলায়, এদিন মৰহি শুকাই জিন যায়। আচলতে জীৱন এনেকুৱাই। ধুনীয়া মুখৰ মানুহবোৰক সকলোৱে ভাল পায়।